নমস্কাৰ ডিএন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ যি শিক্ষা বিভাগ আছে, শিক্ষা বিভাগত বৰ্তমানলৈকে 2441খন বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকেৰে চলি আছে আৰু এই এজনীয়া শিক্ষক থকা যি বিদ্যালয়সমূহ আছে, বিদ্যালয়সমূহত শিক্ষকৰ যি নাটনি আছে, নাটনি দূৰ কৰা হ'ব বুলি জনায়। আৰু যোৱাকালি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীস্থিত যি জ্যোতি চিত্ৰবন আছে, জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত বিদ্যালয় শিক্ষা বিভাগৰ সকলো জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াসকলৰ লগত এক দিনজোৰীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কৰ্মশালাত অংশগ্ৰহণ কৰে। আৰু এই যি কৰ্মশালা আছে, কৰ্মশালাত বিদ্যালয়ৰ একত্ৰীকৰণ, শিক্ষক ৰেচনেলাইজেশ্যন, শিক্ষক বদলীকৰণ, শিক্ষাক্ষেত্ৰ এপ, শিক্ষাবৃত্তি আৰু প্ৰদৰ্শন মূল্যাংকন সূচক আদিৰ বিষয়ে আলোচনা কৰে। আৰু উক্ত যি আলোচনা আছিলে, আলোচনাত বিদ্যালয় আৰু বিষয় অনুসৰি শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিয়ন্ত্ৰণ কৰাৰ লগতে বিদ্যালয়ৰ সংখ্যা নিয়ন্ত্ৰিত কৰাৰ দিশত এক অভিযান আৰম্ভ কৰে। আৰু এই কৰ্মশালাত আমাৰ যি শিক্ষা বিভাগৰ উপদেষ্টা আছে অধ্যাপক ননীগোপাল মহন্ত, সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালক ডক্টৰ ওম প্ৰকাশ ছাৰ আৰু অন্যান্য যি বিষয়াসকল আছে, বিষয়াসকল উপস্থিত থাকে। আৰু ইয়াতে বিদ্যালয় আৰু বিষয় অনুসৰি শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ অনুপাত নিয়ন্ত্ৰণ কৰাৰ লগতে বিদ্যালয়ৰ সংখ্যা নিয়ন্ত্ৰিত কৰাৰ এক মিছন আৰম্ভ কৰে। আৰু এই যি মিছন আছে, মিছনৰ লগতে এজনীয়া শিক্ষকৰ যি সমস্যা আছে, এই সমস্যা দূৰ কৰাৰ সম্বন্ধে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে শুনো আহকচোন। আজি মিছন নিৰ্ধাৰণ কৰি দিয়া হৈছে। গতিকে ইয়াৰ পৰা ঘূৰি গৈ আমাৰ বেছি নাই, 2400 বিদ্যালয়ত এজনীয়া শিক্ষক আছে। গতিকে এইখিনি সমস্যা আৰু এটা মাহৰ ভিতৰত এইখিনি সমাধান হৈ যায়। এজনীয়া শিক্ষকৰ বিদ্যালয় নাথাকে। ইয়াত এখনকৈ বিদ্যালয়সমূহ পৰীক্ষা কৰা হয়। কোনোবা দূৰণিবতীয়া বা আওহতীয়া অঞ্চলত যদি 5জন ছাত্ৰ ছাত্ৰী লৈও বিদ্যালয় এখন আছে, হেবিটেশ্যন আছে আৰু তেওঁলোকৰ কাৰণে বেলেগ কোনো বিদ্যালয়ৰ ব্যৱস্থা নাই, তেনেহ'লে 5জন ছাত্ৰ ছাত্ৰী লৈও বিদ্যালয় এখন থাকিব পাৰে। কিন্তু হেবিটেশ্যন আছে, ওচৰা ওচৰিকৈ 2-3খন বিদ্যালয় আছে, তাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, তেনে ক্ষেত্ৰত আমি এমালগেমেশ্যনৰ আশ্ৰয় ল'ব লাগিব। ক'ৰবাত এনেকুৱাও হ'ব পাৰে যে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ প্ৰধান কাৰণটো হ'ল যে তাত শিক্ষকৰ অভাৱ। তেনেহ'লে শিক্ষকৰ অভাৱটো পূৰণ কৰি সংখ্যা বৃদ্ধি কৰাৰ কাৰণেও সুযোগ এটা বছৰৰ কাৰণে দিয়া যাব। গতিকে এইটো এনেকুৱা নহয় যে 11,000 বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ে এমালগেমেশ্যন হ'ব, তেনেকুৱা কোনো কথা নাই। প্ৰত্যেকখন বিদ্যালয়ক আমি এখনকৈ আমি পৰীক্ষা কৰিম। পৰীক্ষা কৰি স্থানীয় যি পৰিস্থিতি আছে, সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি সিদ্ধান্ত ল'ম। নিড বেছ ডিচিশ্যন হ'ব, ব্লেংকেট কোনো ডিচিশ্যন নহয়। আমি জানো ডিমা হাছাও এটা দুৰ্গম অঞ্চল, তাতে বহুত দুৰ্গম গাঁও আছে পাহাৰৰ ভিতৰত। গতিকে সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে আমি তন্নকৈ পৰীক্ষা কৰি চাম যে কি পৰিস্থিতিত এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, আৰু সেইমতে আমি সিদ্ধান্ত হ'ব। একত্ৰীকৰণ কৰা হ'ব বুলি কোনো কথা নাই। তাতে আমি শিক্ষক আৰু এজন শিক্ষক দি দিলেই আমাৰ 2জন শিক্ষক হৈ গ'ল। গতিকে এমালগেমেশ্যনটো তাক বিচ্ছিন্নভাৱে চাব নালাগে। এমালগেমেশ্যনৰ লগত ৰেচনেলাইজেশ্যনটো সংলগ্ন কৰি পেলাই তাক চাব লাগিব। দুয়োটা মিছন একেলগে চলিব। পষ্ট ৰেচনেলাইজেশ্যনটো এটা বেলেগ বিষয়, টিচাৰ ৰেচনেলাইজেশ্যনটো এটা বেলেগ বিষয়। টিচাৰ ৰেচনেলাইজেশ্যন আমি কৰিছোঁ, এক্সিষ্টিং টিচাৰসকলক লৈ। পষ্ট ৰেচনেলাইজেশ্যনৰ কথা প্ৰক্ৰিয়াটাও আমি যোৱা বছৰ নিযুক্তিৰ পাছৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু এইটোত পষ্ট যদি কোনো বিদ্যালয়ত পষ্টেই নাই, তালৈ কোনো অন্য এখন বিদ্যালয়ৰ পৰা পষ্ট এটা ট্ৰেন্সফাৰ কৰি অনা, সেই ৰেচনেলাইজেশ্যনো সমান্তৰালভাৱে চলিব। এতিয়া আপোনালোকে স্পষ্ট হৈছে যে আমাৰ যি শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই 2441খন যি বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকৰ চলি আছে, সেই বিদ্যালয়সমূহৰ যি সমস্যা আছে, সমস্যা নোহোৱা কৰাৰ বিষয়ে জনোৱাৰ লগতে শিক্ষাৰ্থী আৰু শিক্ষকৰ যি অনুপাত আছে, এই অনুপাত নিয়ন্ত্ৰণ কৰা আৰু বিদ্যালয়ৰ সংখ্যা নিয়ন্ত্ৰিত কৰাৰ বাবে মিছন আৰম্ভ কৰা বুলি জনায়। লগতে বিদ্যালয়ৰ একত্ৰীকৰণ আৰু যি ৰেচনেলাইজেশ্যন আছে, ৰেচনেলাইজেশ্যনৰ প্ৰসংগত তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।